Hello guys, কি খবৰ নিশ্চয় তোমালোকৰ খবৰ ভাল। আজি মই এতিয়া যাব লৈছো সাইকেল ভাল কৰিব। সাইকেল ভাল কৰি ক'ত যোৱা ঠিক নাই। তো আজি ৰোজা আছে মোৰ, ঘৰত থাকি থাকি বৰিং হৈ গৈছো। তো এতিয়া যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, কি কৰোঁ কি নকৰোঁ। তো অলপ মানে আপোনালোকে মৰম কৰক যাতে আৰু অলপ যাব পাৰোঁ। তো এনেকুৱা সদায় যি কৰোঁ আপোনালোকৰ মাজলৈ ভিডিঅ' পঠাই থাকিম। বলক আমি এতিয়া যাওঁ। সাইকেল চলাই যাই আছো। তো এইটো আকৌ আমাৰ মাইনা মোৰ দাদাৰ চেনেলটো যদি ভাল লাগে আপুনি লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰি দিব। তো এতিয়া সাইকেল চলাই যাই আছো, চলাও নাই বাৰু বাট এতিয়া ইয়াত চলাই যাই আছো। তো দোকানলৈ যাওঁ, ভাল কৰোঁ, কৰি ক'ত যাওঁ ঠিক নাই আৰু একদম। ক'ত যা দোকানত যাওঁ অলপ কিবা চাফ চাফাত আনিবলৈ। এই ঈদ গাত লাগিছে ইহঁতৰ। ঈদৰ জৰিয়তে স্কুলত নগলো। তো আমাৰ ৰাস্তাটো চাই লওক। ঈদৰ কাপোৰ ল'লে নে? তো এইটো ৰাস্তাটো কি হৈছে আমাৰ এই আহি আমাৰ চক পালো, য'ত নাম হৈছে জয়ন্তীপুৰ চক। তো এতিয়া চাওক আমাৰ চকটোত কেনেকুৱা কি আছে আজি। তো দোকানখন অফ হৈ আছে বাৰু। তো এইটো আমাৰ নামঘৰ, এইটো হৰি মন্দিৰ, এইটো চব এতিয়া দোকান পোৱাই নাই। জাষ্ট যাই আছো ৰাস্তাৰে খোজকাঢ়ি। কি হৈ আছে তো আজি ৰোজা ৰাখিছোঁ ন, একদম কিবা হৈ গৈছে। তো ৰাস্তাত আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া চাইকেল ভাল কৰিলোঁ, এতিয়া যাই আছোঁ চকলৈ যাম। তাতে লগ আছে, চাওঁ কি হয়। তো ইয়াত মই চাইকেল চলাই যাই আছোঁ। তো আপোনালোকক যাবলৈ চেষ্টা কৰিম। তো আহি আছে, কি কৰে সেইও ভাবিছিলোঁ কি বা কৰে, মোৰ ভয় এতিয়া ঘৰলৈ যাই আছোঁ। তো লগটো দোকানৰ পৰা আহিলোঁ, তাৰ লগত অলপ বহিলোঁ। তো ইমান এটা ভিডিঅ' নকৰিলোঁ তাৰ লগত, সিও বহুতখিনি লাজ কৰে। এতিয়া ঘৰলৈ যাই আছোঁ, ঘৰত গা চা ধুই ৰেষ্ট লৈ অলপ দেৰি পিছত ষ্টাৰ্ট হ'ব। তাৰ পিছত আকৌ বজাৰ আছে, বজাৰ কৰিব যাম। তাৰপিছত আৰু কি হয়, তো আপোনালোকে সদায় যাতে মোৰ ভিডিঅ'টো চাই থাকে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু। তো আপোনালোকৰ অলপমান সঁহাৰিৰ প্ৰয়োজন। তো এতিয়া যাই আছোঁ। তো ফাইল ঘৰ আহি পালোঁ। এতিয়া ঘৰত যাই পেলাই আকৌ চকত যাব লাগে বোলে আব্বাৰ ওচৰত। তো এতিয়া চকত যাম, কিবা অলপ আনিব লগা আছে। তো ঘৰত সোমাই লওঁগে, গৰম লাগিছে। তো এতিয়া যাই আছোঁ। তো মোৰ ৰুমলৈ যাই আছোঁ, আহিলোঁ এতিয়া। তো আজি চাইকেলে মাৰি আছোঁ। তো এতিয়া চাইকেল মাৰি চকত যাম। চকত আব্বাই কি দিয়ে চাওঁ, নিদিলেও উপায় নাই আৰু এনে যোৱাতে হ'ব। এইটো আৰু কাৰণে বস্তু এতিয়া বজাৰ কৰি আহিলোঁ। তো বজাৰ দি দিলে। তো এতিয়া যাম, গা ধুম, বাছ অলপ চিৰাই আৰু ইফতাৰ কৰিব হ'বই। তো ইফতাৰ কৰাৰ পিছত আকৌ চকলৈ আহিম। এনে বাছ ওলাই অলপ সৰু সুৰা বজাৰ আছে, সেনেকৈ বজাৰখিনি কৰি লওঁ। এতিয়া বাছ যাই আছোঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। আজি মানে বহুত দিনৰ মূৰত মানে আজি ব্লগটো কৰিছোঁ। তো কৰিমকৈ ভবাই নাছিলোঁ, তো কৰি দিলোঁ আৰু আজি হঠাতে। এতিয়া মই ৰন্ধা বঢ়াত লাগি আছোঁ। তো ৰোজা ৰাখিছোঁ কাৰণে এতিয়া কিবা কিবি বনাম। তো এইবিলাক ৰেডি হৈ আছে চব বস্তু। তো আজি পোলাও বনাম বুলি ভাবিছোঁ। তো মই আজি পোলাও বনাম, বনাই হেৰি কৰিম। তো এয়া চব ৰেডি হৈ আছে, বাছ বনোৱাৰ কথা। তো আপোনালোকক বনোৱাটো দেখাব নোৱাৰিম। তো বনোৱা শেষ হোৱাৰ পিছত আপোনালোকক আকৌ নেক্সট দেখাম। তো এতিয়া চাই থাকক হা। এজন লগ পালোঁ। তো লগটো চাই তো তোৰ চেনেলটোৰ নামটো কি আছিল? মোৰ চেনেল বৰ্তমান এতিয়া নাই বোলে ইয়াৰ চেনেল বন্ধ কৰি থৈ দিছোঁ। খুলিম আকৌ কেইদিনমান পাছত। তো মোৰ বিষয়ে অলপ কৈ দে।
ভাল ভিডিঅ' বনাই দেই, বঢ়িয়া ভিডিঅ' বনাই। আৰু ভিডিঅ'বিলাক চাই থাকিবি। আৰু ইনষ্টাগ্ৰামতো আছে আছামিজ অফিচিয়েলি বুলি, তাতে চাবি। আৰু ইয়াৰ ইনষ্টা আছে, তাৰপিছত ই বহুতখিনি ভাল কৰি আছে। আৰু লগতে ই প্ৰায় মোৰ এডিটৰ কাম ই কৰে বেছিভাগ। বৰ্তমান মই কৰোঁ এডিটৰখন, আৰু লাহে লাহে কৰি আছোঁ। পাছলৈতো কি হয় চাই থাকিবি আৰু দেখা পাবি দুইটাৰে। এতিয়া ৰোজা ইফতাৰ কৰিবৰ কাৰণে বৰমাহঁতত যাই আছোঁ। ভাবিছিলোঁ ঘৰত কৰিম বুলি, ঘৰত যোগাৰ কৰিলোঁ। কৰাৰ পিছত আকৌ বৰমাক ফোন কৰি মাতে আৰু আমাৰ তাত ইফতাৰ কৰিব। বৰমা বোলে অকলে আছে, ভাল নালাগে। তো এতিয়া বৰমাহঁতৰ ঘৰলৈ যাই আছোঁ ৰোজা ইফতাৰ কৰিবলৈ। তো তাতে কৰিব পাৰোঁ নোৱাৰোঁ ঠিক নাই ভিডিঅ'টো। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনাৰ লগত অহাকালিলৈ আৰু এটা নতুন ভিডিঅ' আহি আছে, আপোনালোকে সেইটো চাব বুলি আশা থাকিল। বাই বাই।